কি চিত্র লেখাই চিত্র আঁকিলা অনিরুদ্ধ গোবিন্দর নাতি রাম রাম বান্ধজার জিয়রে মুখা সুন্দরী হপুনার বরিলা স্বামী কি চিত্র লেখাই চিত্র আঁকিলা অনিরুদ্ধ গোবিন্দর নাতি রাম রাম হপুনর ছবি ছাই উঘা দিবি মনে আছে সংশয় কৰি অগ্নিগড়ে ৰাখে পিতা বানৰাজে কিমতে বৰি মই স্বামী ৰাম ৰাম বানৰজাৰ জীয়ৰী মুখা সুন্দৰী সপোনত বৰিলা স্বামী কি চিত্ৰ লেখাই চিত্ৰ আঁকিলা অনিৰুদ্ধ গোবিন্দৰ নাতি ৰাম ৰাম চিত্ৰ লেখাই বোলে শুনা প্ৰাণৰ সুখী চিন্তা নকৰিবা তুমি মায়া কৰি মই যাম দ্বাৰকাক আনিব নিৰুদ্ধ কৰি ৰাম ৰাম বানৰজাৰ জীয়ৰী মুখা সুন্দৰী সপোনত বৰিলা স্বামী কি চিত্ৰ লেখাই চিত্ৰ আঁকিলা অনিৰুদ্ধ গোবিন্দৰ নাতি অনিৰুদ্ধ গোবিন্দৰ নাতি হে ৰাম গোবিন্দৰ নাতিয়নি রৌদ্রম রৌচিরতন রাজকারে মত আছে পিতৃ মাতৃর আলয় মায়াপুরী চিত্র লেখাই দ্বারকালৈ গুইলা অনন্তরে দ্বারকার অপূরিত হু মাইলাই রাম মায়া করে চিত্র লেখাই দ্বারকাল
কৰি থৈলা হে ৰাম ৰাম মায়া কৰি চিত্ৰালে খাই দ্বাৰকালৈ গৈলা অনিৰুদ্ধ হৰণ কৰে তেওঁৱে নাজানিলা হে ৰাম ৰাম পত্ৰ লেখি দূতৰ হাতে দ্বাৰকাত দিলা পত্ৰ পাই শ্ৰীকৃষ্ণই দূত সাজি গইলা হে ৰাম ৰাম মায়া কৰি চিত্ৰালে খাই দ্বাৰকালৈ গৈলা অনিৰুদ্ধ হৰণ কৰে তেওঁৱে নাজানিলা কৃষ্ণ কৃষ্ণ অযুদ্ধ কৰে শ্ৰীকৃষ্ণই বানৰ লগত মহাদেৱে যুদ্ধ কৰে কৃষ্ণৰ লগত কৰে শ্ৰীকৃষ্ণই মহাদেৱে যুদ্ধ কৰে কৃষ্ণৰ লগত মহাদেৱৰ ভক্ত আছিল বীৰবানৰ ৰাজে বানৰ হৈ যুদ্ধ কৰে ভোলা ময়ে কৰে যুদ্ধ কৰে শ্ৰীকৃষ্ণ বানৰ লগত মহাদেৱে হাৰাহাৰি নহয় কোনো দুয়ো দেৱৰ মাজে যুদ্ধ ক্ষেত্ৰে উপস্থিত হয় ৰুদ্ৰ হনুমানে যুদ্ধ কৰে শ্ৰীকৃষ্ণ বানৰ লগত মহাদেৱে যুদ্ধ কৰে কৃষ্ণৰ লগত শ্ৰীকৃষ্ণৰ আগে চক্ৰ ত্ৰিশূল লহিব হৰিহৰৰ যুদ্ধ শুনুই কৰে সমাপন যুদ্ধ কৰে শ্ৰীকৃষ্ণ বানৰ লগত মহাদেৱে যুদ্ধ কৰে কৃষ্ণৰ লগত মহাদেৱে যুদ্ধ কৰে কৃষ্ণৰ লগত মহাদেৱে যুদ্ধ কৰে কৃষ্ণ কৃষ্ণ হৰি কৃষ্ণ সদায় বেয়াটো দেখা